নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো আজি বিশেষকৈ জনাব বিচাৰিছো অসমীয়া নৱবৰ্ষত তিনিটাকৈ ৰাশিৰ সৌভাগ্য উদয় হৈছে বুলি কোৱা হৈছে অসমীয়া নৱবৰ্ষ আৰু এই অসমীয়া নৱবৰ্ষটোৱে এই তিনি ৰাশিৰ বাবে শুভ আৰু মংগলময় সংকেত দিয়া বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰ অনুসাৰে যি তিনি ৰাশি এই তিনি ৰাশিৰ অৰ্থনৈতিক উন্নতি নিশ্চিত বুলি কোৱা হৈছে নমস্কাৰ মই কৌস্তভমণি শৰ্মা আপোনালোকৰ ওচৰত প্ৰতিদিনৰ দৰে বিভিন্ন ধৰণৰ জ্যোতিষীয় ফলাফল আপোনালোকৰ ওচৰলৈ লৈ আহিছো kms Astrology এই চেনেলটোৰ জৰিয়তে আপোনালোকে প্ৰতি সপ্তাহৰ প্ৰতি মাহৰ আৰু বাৰ্ষিক ৰাশিফল নিশ্চয়কৈ চাব পাৰিব প্ৰতিটো গ্ৰহৰ গোচৰ আৰু এই গ্ৰহৰ গোচৰৰ ফলত কি ধৰণে কোন ৰাশিৰ ওপৰত সুপ্ৰভাৱ পৰে ইয়াৰ বিষয়ে এই চেনেলৰ জৰিয়তে নিশ্চয়কৈ আপোনালোকে চাব পাৰিব যদিহে আপোনালোকে ইতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুৰোধ জনাইছো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকৰ এটা সাবস্ক্ৰাইব আমাৰ বাবে আশীৰ্বাদ স্বৰূপ জনাব বিচাৰিছো পূৰ্বৰ পৰা আমাৰ চেনেলৰ ভিডিঅ'সমূহ যিসকলে চাই আছে নিশ্চয়কৈ জানিব যে এটা গ্ৰহৰ পৰিৱৰ্তনে 12টাকৈ ৰাশিত কি ধৰণে প্ৰভাৱ পেলায় ইয়াৰ সবিশেষ পূৰ্বৰ ভিডিঅ'সমূহত কোৱা হৈছে গতিকে এই ভিডিঅ'টোত ক'বলৈ বিচৰা নাই চন্দ্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মিলনৰ ফলত শুভ ফল লাভ কৰিব বুলি কোৱা হৈছে অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই এই বিশেষ তিনি ৰাশিয়ে জ্যোতিষশাস্ত্ৰ অনুসাৰে বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ মিলনত গজকেশৰী ৰাজযোগ প্ৰস্তুত হয় আৰু এই গজকেশৰী ৰাজযোগ অত্যন্ত শুভযোগ বুলি বিবেচনা কৰা হয় জ্যোতিষশাস্ত্ৰ অনুসাৰে এজন ব্যক্তিৰ ওপৰত বা এটা ৰাশিৰ ওপৰত গজকেশৰী ৰাজযোগ যদিহে আহে তেনেহলে অৰ্থনৈতিক উন্নতি নিশ্চিতভাৱে বাঢ়ে বুলি কোৱা হয় এই গজকেশৰী ৰাজযোগৰ ফলত এই বিশেষ ৰাশিকেইটাত যিকেইটা ৰাশিত শুভ ফল আহে বুলি কোৱা হয় বা যিকেইটা ৰাশিত গজকেশৰী ৰাজযোগৰ সুফল লাভ কৰিব বুলি কোৱা হৈছে যিকেইটা সবিশেষ ৰাশিৰ বিষয়ে আমি জনাব বিচাৰিছো ইয়াৰ পূৰ্বে জ্যোতিষশাস্ত্ৰ অনুসাৰে গজকেশৰী ৰাজযোগৰ ফলাফল কি ধৰণে হ'ব ইয়াৰ বিষয়ে চমুকৈ ক'ব বিচাৰিছো গজকেশৰী ৰাজযোগৰ ফলত এজন ব্যক্তিৰ অত্যন্ত সৌভাগ্য আহে বুলি কোৱা হয় পূৰ্বৰ তুলনাত অৰ্থৰ উন্নতি নিশ্চিত বুলি কোৱা হয় বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ বাবে সুফল আহে বুলি কোৱা হয় ৰাজনৈতিক উন্নতি আহে বুলি কোৱা হয় আৰু আপোনালোকৰ যিকোনো কৰ্মই নহওক কিয় এই কৰ্মত উন্নতি আপোনালোকৰ নিশ্চয়কৈ আহে বুলি কোৱা হয় গজকেশৰী ৰাজযোগত ৰাজনৈতিক উন্নতি নিশ্চিতভাৱে পদ আৰু প্ৰতিষ্ঠা লাভৰ যোগ দেখা যায় বুলি কোৱা হয় এটা ৰাশিৰ ওপৰত যদি গজকেশৰী ৰাজযোগৰ শুভ ফল আহে তেনেহলে এই ব্যক্তিজন সৰ্বাংগভাৱে সক্ষমতা অৰ্থনৈতিক উন্নতি আৰু কৰ্মৰ প্ৰতি দায়বদ্ধতা আৰু কৰ্ম আপোনালোকৰ নিশ্চয়কৈ আহে বুলি কোৱা হয় গতিকে গজকেশৰী ৰাজযোগৰ ফলত সৌভাগ্য নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে বিশেষ তিনি ৰাশিৰ পোনপটীয়াকৈ ক'ব বিচাৰিছো যি প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ গজকেশৰী ৰাজযোগৰ ফলত শুভ ফল নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰ অনুসাৰে গজকেশৰী ৰাজযোগৰ ফলত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সময় আৰম্ভণি হ'ব বুলি কোৱা হৈছে বৃহস্পতি আৰু চন্দ্ৰ গ্ৰহৰ মিলনৰ বাবে বিশেষকৈ জীৱনত সুখ সমৃদ্ধি দেখা পাব বুলি কোৱা হৈছে নৱবৰ্ষৰ আৰম্ভণিৰ প্ৰায় অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ প্ৰায় মেষ ৰাশিৰ জাতক জাতিকাসকলে সুফল লাভ কৰিব বুলি কোৱা হৈছে আপোনালোকৰ আৰ্থিক উন্নতি নিশ্চিতভাৱে আহিব বুলি কোৱা হৈছে ঠিক তেনেধৰণে যিকোনো নতুন কৰ্মৰ আৰম্ভণিৰ ক্ষেত্ৰত মেষ ৰাশিৰ বাবে শুভ ফল আছে বুলি কোৱা হৈছে গজকেশৰী ৰাজযোগৰ ফলত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত অত্যন্ত ফলদায়ী হ'ব বুলি কোৱা হৈছে আপোনালোকৰ উপাৰ্জন নিশ্চয়কৈ বাঢ়িব আৰু পূৰ্বৰ তুলনাত অৰ্থনৈতিক উন্নতি নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে গজকেশৰী ৰাজযোগৰ ফলত আপোনালোকে বিভিন্ন ধৰণৰ ঋণ ধাৰৰ পৰাও মুক্তি লাভ কৰিব পাৰিব বুলি কোৱা হৈছে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা বা নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে সেইসকলৰ বাবে শুভ খবৰ আহিব বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ গজকেশৰী ৰাজযোগৰ ফলত বিশেষকৈ দেখা গৈছে যিসকল কৰ্ম প্ৰত্যাশী বিভিন্ন ধৰণৰ কৰ্মৰ বাবে এয়া ব্যক্তিগত চৰকাৰী যিয়ে নহওক কিয় এই ধৰণৰ কৰ্মৰ বাবে আপোনালোকে যদি যোগাযোগ কৰি আছিল এই কৰ্মৰ সুফল বা আপোনালোকৰ শুভ খবৰ কৰ্মৰ বাবে নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে
মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মচাৰীসকলৰ বাবে পদোন্নতিৰ যোগ, পদ আৰু প্ৰতিষ্ঠা লাভৰ যোগ দেখা গৈছে। দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ গছ কেকৰি ৰাজযোগৰ ফলত অত্যন্ত শুভ ফল লাভ কৰিছে বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সময় আৰম্ভণি হ'ব অসমীয়া নতুন বছৰৰ লগে লগেই বা অসমীয়া নতুন বছৰৰ আৰম্ভণিৰ লগে লগেই ধনু ৰাশিৰ জাতক জাতিকাসকলে শুভ ফল লাভ কৰিবলৈ আৰম্ভণি কৰিব বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ পূৰ্বৰ দীঘলীয়া যদি আপোনালোকৰ কোনো ধৰণৰ সমস্যা আছিল, আৰ্থিক সমস্যা, শাৰীৰিক সমস্যা, মানসিক সমস্যা, এনেধৰণৰ সমস্যাৰ পৰাও পৰিত্ৰাণ লাভ কৰিব বুলি কোৱা হৈছে এই গছ কেকৰি ৰাজযোগৰ ফলত। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ বাবে বিদ্যা লাভৰ যোগ নিশ্চয়কৈ আছে বুলি কোৱা হৈছে। গছ কেকৰি ৰাজযোগৰ ফলত বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল আপোনালোকৰ আহিব, অৰ্থনৈতিক উন্নতি আহিব বুলি কোৱা হৈছে। ব্যৱসায়ীসকলৰ বাবে শুভ প্ৰভাৱ আছে বুলি কোৱা হৈছে। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে পদ আৰু প্ৰতিষ্ঠা লাভৰ যোগ আছে বুলি কোৱা হৈছে। যিসকলে নিযুক্তি পৰীক্ষা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ আছে তেওঁলোকৰ বাবেও শুভ ফল, শুভ খবৰ আহিব পাৰে। ইয়াৰ সম্ভাৱনা যথেষ্ট আছে বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ সুখ আৰু সমৃদ্ধি আহিব বুলি কোৱা হৈছে অসমীয়া নৱবৰ্ষৰ লগে লগেই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ। তৃতীয় সৌভাগ্যৱান ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সময় আৰম্ভণি হ'ব বুলি কোৱা হৈছে অসমীয়া নৱবৰ্ষৰ লগে লগেই। অসমীয়া নৱবৰ্ষৰ লগে লগেই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ সময় আৰম্ভণি হ'ব। আপোনালোকৰ খুব ভাল সময় আহিব বুলি কোৱা হৈছে। মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব বুলি কোৱা হৈছে। মনৰ ইচ্ছা পূৰণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে বুলি কোৱা হৈছে। পূৰ্বৰ পৰা বিভিন্ন ধৰণৰ যদি আপোনালোকে কিবা কৰ্মৰ প্ৰস্তুতি কৰি আছিলে, এই কৰ্ম আপোনালোকৰ মংগলকাৰী হিচাপে বা সুন্দৰভাৱে পৰিচালিত হ'ব বুলি কোৱা হৈছে। আপোনালোকৰ গ্ৰহৰ আশীৰ্বাদ, চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ গছ কেকৰি ৰাজযোগৰ আশীৰ্বাদ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পোনপটীয়াকৈ আহিব বুলি কোৱা হৈছে। পূৰ্বৰ তুলনাত অৰ্থৰ উন্নতি নিশ্চিতভাৱে আহিব বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ অংশীদাৰী ব্যৱসায়ত শুভ ফল আছে বুলি কোৱা হৈছে আৰু বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ বাবে বিদ্যা লাভৰ যোগ লৈ আহিছে বুলি কোৱা হৈছে। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে ৰাজনৈতিক উন্নতি নিশ্চিতভাৱে লৈ আহিব বুলি কোৱা হৈছে গছ কেকৰি ৰাজযোগে। পদ আৰু প্ৰতিষ্ঠা লাভ, সামাজিক সন্মান লাভ আহিছে বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই গছ কেকৰি ৰাজযোগৰ ফলত। গতিকে এই বিশেষ তিনিটা ৰাশি সৌভাগ্যৱান বুলি কোৱা হৈছে। অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰ লগে লগে ইয়াৰ ফল আপোনালোকে নিশ্চয়কৈ লাভ কৰিব পাৰিব। আপোনালোকে kms Astrology এই চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ জনাইছোঁ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে পোনপটীয়াকৈ জ্যোতিষীয় সমাধানৰ বাবে যোগাযোগ কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগৰ বিষয় দিয়া আছে, আপোনালোকে চাই ল'ব। ডেছক্ৰিপশ্যনত কি ধৰণে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব, কি কি তথ্য আমাক লাগিব, আপোনালোকৰ যদি কিবা সমাধান কৰিব লাগে তেনেহ'লে কি কি তথ্য আমাক দিব লাগে, এই তথ্যৰ বিষয়ে জনোৱা আছে। একেবাৰে নিম্নতম খৰচত আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব, যোগাযোগ কৰিব পাৰিব নিশ্চয়কৈ। প্ৰতিজন শ্ৰোতা দৰ্শকৰ প্ৰতিটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনা ৰাখিছোঁ। ধন্যবাদ, কৃতজ্ঞতা।